নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি মই কি ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ, যেনেকৈ আমাৰ দেশৰ হ'ব দুখন দেশৰ মাজত। মানে মই কালি মোবাইলৰ ভিডিঅ' চাই আছিলোঁ বন্ধুসকল, আৰু মোবাইলৰ ভিডিঅ' চাই থকাত দেখিলোঁ তলেদি এটা আহিছে ইণ্ডিয়া vs পাকিস্তান। আৰু সেই ভিডিঅ' চাৱাৰটো লগালগ মই বন্ধ কৰি দিলোঁ। মই মোবাইলৰ বিষয়ে ভিডিঅ' চাই আছিলোঁ, সেই ভিডিঅ'টো বন্ধ কৰি অলপ টাইম মই সেই ইণ্ডিয়া vs পাকিস্তান ভিডিঅ'টোত মই অলপ চালোঁ। চাই মাত্ৰ মোৰ একদম বহুত ভাল লাগিল। এনেকুৱা ভাল লাগিল নেকি মই বহুত ফূৰ্তি। তাৰমানে কিয়, আমাৰ ইণ্ডিয়াখন হেনো এছিয়া মহাদেশৰ ভিতৰত নাম্বাৰ 1ত আছে। পাকিস্তানৰ জনতাসকলে কয়, মই কোৱা কথা নহয় দেই, পাকিস্তানৰ জনতাসকলে কয়, পাব্লিকসকলে কৈছে আমাৰ ইণ্ডিয়াখন এছিয়া মহাদেশৰ ভিতৰত নাম্বাৰ 1ত গৈ আছে। আৰু আমাৰ খোৱা খাদ্যবিলাক হেনো আমাৰ ইণ্ডিয়াতে বহুত ভাল ভাল খাদ্য হয়, পাকিস্তানত নহয়। আৰু তাহাৰ কিছুমান পাব্লিকে কি কৈছে, ইণ্ডিয়াত যিবিলাক গাড়ী আমাৰ ধৰ এল্টো এখন 4 লাখ বা 5 লাখত পায়, সেই এল্টোখন যদি পাকিস্তানত ল'ব লগা হয়, পাকিস্তানত যদি ল'ব লগা হয়, সেই পাকিস্তানত সেই এল্টোখনৰ দাম যায় 16 লাখ 20 লাখলৈকে পৰে, একদম টপ মডেলটো। সেইকাৰণে কৈছে বোলে আমি ইণ্ডিয়াত পালি থাকবাই মন, আমাৰ ইণ্ডিয়াত আহি থাকবা মন তাহাৰ, আৰু তাৰে ছোৱালীবিলাকৰ আমাৰ ইণ্ডিয়াৰ ল'ৰাৰ লগত বিয়া হ'বা মন। জাতি বিচাৰ নাই আৰু, হিন্দু মুছলিম নাচায়। তাৰমানে তাহাৰ আমাৰ পাকিস্তানত হিন্দুও আছে, আৰু হিন্দুসকলেও কৈছে ইণ্ডিয়াত যদি ভাল ল'ৰা পাওঁ যাম, ধৰ এনেকুৱা আৰু। তাৰমানে আমাৰ ইণ্ডিয়াৰ ফিল্ম ইণ্ডাষ্ট্ৰী বহুত ডাঙৰ হয় আমাৰ ইণ্ডিয়াৰ, আৰু যিবিলাক চাউথৰ ফিল্ম হয় সেইবিলাকো তাহোন চায়। আমাৰ ইণ্ডিয়াৰ যিবিলাক ফিল্ম ইণ্ডাষ্ট্ৰী ধৰ হায়েষ্ট নাম্বাৰ 1 চিনি পায় কপিল শৰ্মাক। কপিল শৰ্মাৰ ভিডিঅ' হায়েষ্ট পাকিস্তানত চায়, কপিল শৰ্মাৰ ভিডিঅ' বহুত চায়। আৰু মই সেইকাৰণে মই লগালগ সেই তাতে যিটো মই চেনেলত ভিডিঅ'টো চালোঁ, ভিডিঅ'টো শেষ হোৱাৰ পিছত আৰু ভিডিঅ' দুটামান চালোঁ, চাই মাত্ৰ আৰু ভাল লাগিল। আৰু কৈছে ইণ্ডিয়া বৰ্তমান কিয় নাম্বাৰ 1ত বৰ্তমান যাই আছে, যেতিয়া সেনেকৈ সোধে তাৰে পাব্লিকবিলাকে কৈছে বোলে ইণ্ডিয়াত বৰ্তমান যিবিলাক ধনী মানুহ আছে, ধনী মানুহ যেনে ধৰ মুকেশ আম্বানী, ৰতন টাটা, মহেন্দ্ৰা কোম্পানী, এনেকৈ ধৰ কোম্পানীবিলাক চব ইণ্ডিয়াতে হয়, মেড ফৰ ইণ্ডিয়া। আৰু ইণ্ডিয়াত হোৱাৰ কাৰণে বস্তুবিলাকৰ দাম বহুত কম হয়। আৰু আমাৰ সেই বস্তুবিলাক যদি আমাৰ পাকিস্তানত আহে, পাকিস্তানত বহুত দাম হয় বুলি কৈছে। সেইকাৰণে পাকিস্তানত কিছুমানৰ বোলে যিবিলাক তাহাৰ যিবিলাক তাহাৰ বস্তুৰ দাম, পাকিস্তানত থাকবা মন নোহোৱা হৈ গৈছে তাৰ জনতাৰ। আৰু নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ কথা কৈছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া হেনো আমাৰ ইণ্ডিয়াখন বহুত আগবঢ়াই লৈ গ'ল, কিন্তু তাহাৰ ইমৰান খানে বোলে আগবঢ়াই ল'ব পৰা নাই তাহাৰ পাকিস্তানখন। আৰু তাহাৰ পাকিস্তানত যিবিলাক পাকিস্তানৰ মানুহ আছে, যিখিনিত মানুহ আছে, জম্মু কাশ্মীৰৰ যিটো ফাইট হৈ আছিল, সেইটো ফাইট এতিয়া নাই, তাহাক কাশ্মীৰখন লাগে। কিন্তু সেই বিষয়ত ইউটিউবাৰে কৈছিল বোলে জম্মু কাশ্মীৰখন আমাৰ পাকিস্তানে পাব না বুলি কোৱাত কৈছে পাকিস্তানে জম্মু কাশ্মীৰৰ কথা বাদ দিয়ক, বাদ দি মাত্ৰ আমাৰ যিখিনি পাকিস্তানী আমি আছোঁ সেইখিনিক ভাল কৰক চৰকাৰে, তাহাৰ সেনেকুৱা কথা। মানে তাহাৰ জনতাই বিচাৰে কি দেশখন উন্নতি হোৱা, বহুত উন্নতিত যাব লাগে, কিন্তু তাহোন এতিয়া কি কৈছে আমি বৰ্তমান নাম্বাৰ 1ত আহি আছোঁ, তলত নাম্বাৰ 1 তলত আমি পাকিস্তানখন বৰ্তমান গৈ আছোঁ। আগত যেনে আগত যিবিলাক ধৰ আগতে ৰেল লাইন আছিল, সেই ৰেল লাইনে বোলে এতিয়াও আছে পাকিস্তানত। আজিলৈকে ভালকৈ ৰেল লাইন এটা হোৱা নাই। আমাৰ ইণ্ডিয়াত যিমানখিনি আগবাঢ়িল, আমাৰ ইণ্ডিয়াখন হেনো পাকিস্তানৰ তুলনাত 60-50 বছৰ আমি বোলে আগত আছোঁ পাকিস্তানতকৈ। বাপৰে বাপ, তাহাৰ মানুহে কৈছে। মই সেইকাৰণে আৰু মোৰ বিশ্বাস হৈছে, যিহেতু তাহাৰ নিজৰ দেশৰ মানুহে সেনেকৈ কৈছে। আৰু আমাৰ ইণ্ডিয়াত আহিবা মন পাকিস্তানী বহুত ল'ৰা ছোৱালীবিলাকৰ আমাৰ ইণ্ডিয়াত আহি পঢ়িবা মন, কিন্তু পঢ়িবা নোৱাৰে। সেনেহেন ধৰ কথাটো। মোৰ ভিডিঅ'টো চাই বহুত ভাল লাগিল, আৰু বহুত নানান ধৰণৰ ভিডিঅ' চাইছোঁ। এতিয়া আমাৰ যিবিলাক ধৰ আঞ্জা শাক পাচলি হয়, ধৰ আমাৰ মুচুৰত দালিৰ দাম ধৰ কিলো 100, তাতে 250 মুচুৰত দালিৰ কিলোৰ দাম। আৰু আমাৰ ইয়াতে হাজিৰা ধৰ এনে আমাৰ গাঁৱত 300-350 চলি আছে, তাতে মাত্ৰ 250 টকা। আপুনি ভাবক কেনেকৈ চলিব মানুহে।
সেইকাৰণে কৈছে বোলে পাকিস্তানত একো বস্তু বৰ্তমান তাহাৰ নহয়ে। ভাল এখন বোলে গাড়ী বৰ্তমান পাকিস্তানত বনাব পৰা কোম্পানী অহা নাই। যিবিলাক আহি আছে চব বেলেগৰ পৰা আহি আছে, সেইকাৰণে দামটো বোলে বহুত। কিবা এটা ধৰ ৰাস্তাৰ এটা কাম আহে, যিকোনো